হেল্ল' গাইজ, ৰাতিপুৱা আজি মনটো বহুত বেছি বেয়া লাগি গ'ল, কিয়নো যোৱাটো ব্লগত যে আপোনালোকক দেখাইছিলোঁ আমাৰ ঘৰত মেকুৰী পোৱালি এটা হ'ল বুলি, তাক কালিৰ পৰা বিচাৰি পোৱা নাই। মানে ঘৰতে আছিলে, জানো কেতিয়া কোনফালেদি ওলাই গ'ল ধৰিবই নোৱাৰিলোঁ নহয়। আৰু বিচাৰিব লগা সকলোখিনি জেগাতে তাক বিচাৰিলোঁ, কিন্তু তাক ক'তো বিচাৰি নাপালোঁ। বেয়া লাগে ন গাইজ, যেতিয়া চকুৰ সন্মুখত থকা বস্তু এটা হঠাতে নোহোৱা হৈ যায়। আৰু তাক বহুত বিচৰাৰ পাছতো বিচাৰি নাপাই মই এনেকৈ আহিলোঁ দোকানলৈ। আৰু দোকান খুলি এইফালে ধূপ জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যে জল্দিছে মোৰ চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিবলৈ। আৰু এইফালে আজি বতৰটোও দেখিছেনে বাৰু, কিমান যে সেমেকা, বৰষুণে আহিব নেকি ৰাতিলৈ ঠিক নাই। আৰু মই কিবা এটা ক'ম আৰু সেইটো নহ'ব পাৰেনে? সন্ধিয়া হোৱাৰ লগে লগে আহি গ'ল ধাৰাসাৰ বৰষুণ। আৰু আপোনালোকে আজি মোৰ ভিডিঅ'টোত মাতটো চাগে ইমান বেছি ভাল পোৱা নাই, মোৰ নিজৰে তেনেকুৱা অনুভৱ হৈছে। মানে কাহ চৰ্দি হৈ আছে, সেইকাৰণে কথাবোৰ ভালকৈ ক'ব পৰা নাই। আৰু এনেকুৱা বৰষুণৰ বতৰত মই আৰু ঘুগুনি জুতি নল'ম, এনেকুৱা হ'ব পাৰেনে? আৰু সেইকাৰণে এনেকৈ মই আহি গ'লোঁ ওচৰতে থকা পোনাকন্দা দোকানলৈ। আৰু ইয়াত আহি লৈ ল'লোঁ এক প্লেট ঘুগুনি জুতি। দেখিছেনে গৰম গৰম আৰু কিমান টেষ্টি। ইয়াৰ যে লগত দিয়া চাটনিটো খাই মই বেছি ভাল পাওঁ। আপোনালোকে কোনে কোনে বাৰু এনেকৈ বৰষুণৰ বতৰত ঘুগুনি খাই বেছি ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া মই এইখিনি এনেকৈ খাই লওঁ। আজিলৈ মিনি ব্লগটো ইমানেই আছিলে। চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগ পাম মই এটা মিনি ব্লগত।